নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ ষ্টাডি উইথ আতুল চেনেলৰ অন্য এখন নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম ডিএলএডৰ এন্ট্ৰেন্স এক্সামৰ প্ৰিভিয়াছ ইয়াৰৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ। এই প্ৰশ্নসমূহ আগন্তুক পৰীক্ষাৰ বাবে অত্যন্ত সহায় হ'ব, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিবলৈ অনুৰোধ জনালোঁ। তেনেহ'লে অলপ পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়া হৈছে ভিডিঅ'টিৰ প্ৰথমটি কুৱেশ্যন। অসমৰ একমাত্ৰ মহিলা বিশ্ববিদ্যালয়খন ক'ত অৱস্থিত? Where is the only women's University of Assam located? এই কুৱেশ্যনটো ডিএলএডৰ 2024 বৰ্ষত সোধা হৈছে আৰু ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন এ যোৰহাট। আৰু এই বিশ্ববিদ্যালয়খন 2013 বৰ্ষত স্থাপন কৰা হৈছিল আৰু ই উত্তৰ পূব ভাৰতৰ প্ৰথমখন মহিলা বিশ্ববিদ্যালয়। নেক্সট কুৱেশ্যন। কুঁহিয়াৰ গৱেষণা কেন্দ্ৰ অসমৰ ক'ত অৱস্থিত? Where is the sugarcane research station located in Assam? এই কুৱেশ্যনটো ডিএলএডৰ 2022 বৰ্ষত সোধা হৈছে আৰু এই কুৱেশ্যনটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, মনত ৰাখিব। ইয়াৰ সঠিক উত্তৰটো হৈছে বৰপেটা। অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ। আৰু এই জেগাখন যোৰহাট জিলাৰ বৰপেটা অঞ্চলত অৱস্থিত। নেক্সট কুৱেশ্যন। তলৰ কোনটো ভিটামিন পানীত দ্ৰৱণীয় হয়? হুইচ অফ দ্য ফলোয়িং ভিটামিনছ ইজ ৱাটাৰ সলুবল? ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন ডি ভিটামিন চি। ভিটামিন বি আৰু চি পানীত দ্ৰৱণীয় হয়, অৰ্থাৎ সলুবল হয়, আৰু আনহাতে ভিটামিন এ ডি কে এইবিলাক অকল চৰ্বিতহে দ্ৰৱণীয় হয়, অৰ্থাৎ মিক্স আপ হয়। নেক্সট কুৱেশ্যন। লাচিত বৰফুকনৰ নেতৃত্বত শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল? When was the Battle of Saraighat fought under the leadership of Lachit Borphukan? ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন এ 1671 চন, অৰ্থাৎ 1671। আৰু সেইখন যুদ্ধত আহোম সেনাক নেতৃত্ব দিছিল লাচিত বৰফুকনে। আৰু আহোম সেনাক কোনে নেতৃত্ব দিছিল? ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাব। ঠিক আছে, এতিয়া আহিছোঁ ইয়াৰ পিছতো প্ৰশ্নটোলৈ। ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 NEP 2020ৰ নতুন শৈক্ষিক গাঁথনিটো কি? হোৱাট ইজ দ্য নিউ কাৰিকুলাৰ ষ্ট্ৰাকচাৰ অফ NEP 2020? এই কুৱেশ্যনটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আৰু এই কুৱেশ্যনটো ডিএলএডৰ 2021 বৰ্ষত সোধা হৈছিলে। ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন বি 5+3+3+4। NEP 2020 অনুসৰি পুৰণি 10+2 শিক্ষা ব্যৱস্থাৰ ঠাইত এটা নতুন 5+3+3+4 পাঠ্যক্ৰম গঠন প্ৰৱৰ্তন কৰা হৈছে, য'ত 5 বছৰ হৈছে ফাউণ্ডেশ্যনেল ষ্টেজ, য'ত নাৰ্চাৰীৰ পৰা ক্লাছ 2 শ্ৰেণীলৈকে পঢ়োৱা হয়, আৰু 3 বছৰ যিটো দিয়া আছে সেয়া প্ৰিপেটৰী ষ্টেজ হয়, য'ত তৃতীয়ৰ পৰা পঞ্চম শ্ৰেণীলৈ অন্তৰ্ভুক্ত কৰা হয়, আৰু 3 বছৰ যিটো দিয়া আছে সেয়া মিডিল ষ্টেজ হয়, য'ত ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীলৈ অন্তৰ্ভুক্ত কৰা হৈছে, আৰু যিটো 4 বছৰ দিয়া হৈছে সেয়া ছেকেণ্ডেৰী ষ্টেজ, অৰ্থাৎ নৱমৰ পৰা দ্বাদশ শ্ৰেণীলৈকে অন্তৰ্ভুক্ত কৰা হৈছে। অৰ্থাৎ নেশ্যনেল এডুকেশ্যন পলিচি 2020 10+2 ব্যৱস্থা সলনি 5+3+3+4 শিক্ষা গঠন প্ৰৱৰ্তন কৰিছে। ঠিক আছে, এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। গুণোৎসৱ অসমত প্ৰথম কেতিয়া আৰম্ভ হৈছিল? When was the গুণোৎসৱ ফাৰ্ষ্ট লঞ্চ ইন আছাম? ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন বি 2017। 2017 চনত এই গুণোৎসৱখন অসমত প্ৰথম আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যন। ওদালগুৰি আৰু বাক্সা জিলা কোনটো প্ৰশাসনিক পৰিষদৰ অন্তৰ্গত? ওদালগুৰি এণ্ড বাক্সা ডিষ্ট্ৰিক্ট ফলছ আণ্ডাৰ হুইচ এডমিনিষ্ট্ৰেটিভ কাউন্সিল? ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন চি BTR। আৰু আপোনালোকে জানানে BTRৰ ফুল ফৰ্মটো কি? যদি জানে আপোনালোকে কমেণ্ট কৰি জনাব। ঠিক আছে, আৰু কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি এই জিলাসমূহ বড়োলেণ্ড আঞ্চলিক ক্ষেত্ৰ অৰ্থাৎ BTRত অন্তৰ্ভুক্ত কৰা হৈছে, আৰু অসমৰ নতুনকৈ নৱনিৰ্মিত জিলা সেয়া বড়োলেণ্ড আঞ্চলিক ক্ষেত্ৰত অন্তৰ্ভুক্ত কৰা হৈছে। যদি আপোনালোকে এই জিলাখনৰ নাম জানে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। ঠিক আছে, এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন? হুইচ ইজ দ্য লাৰ্জেষ্ট নেশ্যনেল পাৰ্ক ইন আছাম? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি মানাহ ৰাষ্ট্ৰীয় উদ্যান। আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যান হৈছে অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান, আৰু ইয়াৰ মাটিকালি প্ৰায় 950 বৰ্গ কিলোমিটাৰ। নেক্সট কুৱেশ্যন। ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে শিক্ষাৰ অধিকাৰক মৌলিক অধিকাৰ কৰিছে? হুইচ আৰ্টিকল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন মেড দ্য ৰাইট টু এডুকেশ্যন এ ফাণ্ডামেণ্টেল ৰাইট? ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন ডি 1921। নেক্সট কুৱেশ্যন। পৃথিৱীৰ আটাইতকৈ সৰু নদী দ্বীপ কোনটো? হুইচ ইজ দ্য স্মলেষ্ট ৰিভাৰ আইলেণ্ড ইন দ্য ৱৰ্ল্ড? ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন এ উমানন্দ, আৰু ইয়াৰ আন এটা নাম হৈছে পিকক আইলেণ্ড। আৰু ইয়াৰ মাটিকালি কিমান আপোনালোকে জানে যদি ইয়াৰ উত্তৰটো কমেণ্ট কৰি জনাব। ঠিক আছে, এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। সৰ্বশিক্ষা অভিযান ভাৰতত কেতিয়া আনুষ্ঠানিকভাৱে আৰম্ভ হৈছিল? When was the Sarva Shiksha Abhiyan officially launched in India? এই কুৱেশ্যনটো ডিএলএডৰ 2021 বৰ্ষত সোধা হৈছিলে, আৰু এই কুৱেশ্যনটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, চ' মনত ৰাখিব। ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন এ 2000। নেক্সট কুৱেশ্যন। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কেতিয়া ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল? When was কাজিৰঙা নেশ্যনেল পাৰ্ক ইজ ডিক্লেয়াৰ্ড এজ এ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট? ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন এ 1985, অৰ্থাৎ 1985 চনত। আৰু ইয়াৰ লগতে 1985 চনত অসমৰ কোনটো ৰাষ্ট্ৰীয় উদ্যানক ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষণা কৰা হৈছে? ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাব।
ঠিক আছে এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ভাৰত ত্যাগ আন্দোলন কোন চনত আৰম্ভ হৈছিল ইন হুইচ ইয়াৰ ডিড দ্য কুৱাইট ইণ্ডিয়া মুভমেণ্ট ষ্টাৰ্ট ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন নম্বৰ চি 1942 অৰ্থাৎ 1942 চনত মহাত্মা গান্ধীৰ নেতৃত্বত 1942 চনৰ 8 আগষ্ট তাৰিখে কেতিয়া 8 আগষ্ট তাৰিখে মুম্বাইত এই ঐতিহাসিক আন্দোলনৰ সূচনা হৈছিল নেক্সট কুৱেশ্যন সুনামি শব্দটো কোনটো ভাষাৰ পৰা আহিছে ফ্ৰম হুইচ লেংগুৱেজ হেজ দ্য ৱৰ্ড সুনামি অৰিজিনেটেড ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন নম্বৰ বি জাপানী নেক্সট কুৱেশ্যন তলৰ কোনখন জিলাৰ সাক্ষৰতাৰ হাৰ অসমৰ ভিতৰত আটাইতকৈ বেছি হুইচ ডিষ্ট্ৰিক্ট হেজ দ্য হাইষ্ট লিটাৰেচি ৰেট ইন আছাম ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন নম্বৰ বি কামৰূপ মহানগৰ নেক্সট কুৱেশ্যন অসমৰ প্ৰথম বাৰ্তালোচনী অৰুণোদয় কেতিয়া প্ৰকাশ পাইছিল ৱেন ৱাজ দ্য ফাৰ্ষ্ট আছামিজ মেগাজিন অৰুণোদয় পাব্লিছ ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন নম্বৰ এ 1846 চনত শিৱসাগৰৰ মিছন প্ৰেছৰ পৰা আমেৰিকান বেপ্টিষ্ট মিছনাৰীসকলৰ উদ্যোগত 1846 চনত অৰুণোদয় প্ৰকাশ হৈছিল নেক্সট কুৱেশ্যন নামঘোষা কোনে ৰচনা কৰিছিল হু কম্প'জ নামঘোষা ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন নম্বৰ চি মাধৱদেৱ আৰু কীৰ্তন ঘোষা কোনে ৰচনা কৰিছিল ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাব ঠিক আছে এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ শিক্ষক দিৱস কাৰ জন্মদিনত উদযাপন কৰা হয় টিচাৰ ডে ইজ চেলিব্ৰেটেড অন দ্য বাৰ্থডে অফ হোম ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন নম্বৰ বি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন আৰু তেওঁ আছিল ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি তথা দ্বিতীয় ৰাষ্ট্ৰপতি কেতিয়াবা এক্সামত সুধিব পাৰে যে ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি তথা দ্বিতীয় ৰাষ্ট্ৰপতি কোন তেতিয়াহ'লে ইয়াৰ উত্তৰটো হৈ যাব ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন নেক্সট কুৱেশ্যন মানুহৰ তেজৰ স্বাভাৱিক pH-ৰ মান কিমান হোৱাট ইজ দ্য নৰ্মেল pH ভেলু অফ হিউমেন ব্লাড ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন নম্বৰ বি 7.4 নেক্সট কুৱেশ্যন অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল ৱেৰ ৱাজ দ্য ফাৰ্ষ্ট ছিজন অফ আছাম সাহিত্য সভা হেল্ড আৰু এই কুৱেশ্যনটো ডিএলএডৰ 2023 বৰ্ষত সোধা হৈছিলে আৰু এই কুৱেশ্যনটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় চ' মনত ৰাখিব ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি শিৱসাগৰ আৰু 1917 চনত পদ্মনাথ গোহাঁই বৰুৱাৰ সভাপতিত্বত শিৱসাগৰত অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশন বহিছিল নেক্সট কুৱেশ্যন ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান কি হুইচ ইজ দ্য হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড ইন ইণ্ডিয়া ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি ভাৰত ৰত্ন আৰু এই সন্মানখন 1994 চনৰ পৰা দিয়া হৈছে নেক্সট কুৱেশ্যন কোনগৰাকী অসমীয়াক ধনী কবি বুলি জনা যায় হুইচ আছামিজ পাৰ্চনেলিটি ইজ নন এজ ধনী কবি ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন নম্বৰ এ বিনন্দ চন্দ্ৰ বৰুৱা আৰু তেওঁৰ কবিতাত থকা শব্দৰ খৰিয়া আৰু গুঞ্জৰিতৰ ব্যৱহাৰৰ বাবে তেওঁক ধনী কবি বুলি উপাধি দিয়া হৈছে নেক্সট কুৱেশ্যন অসম দিৱস বা চুকাফা দিৱস কেতিয়া পালন কৰা হয় ৱেন ইজ অসম দিৱস অৰ চুকাফা দিৱস চেলিব্ৰেটেড ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ 2 ডিচেম্বৰ আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক স্বৰ্গদেউ চাওলুং চুকাফাৰ স্মৃতিত প্ৰতি বছৰে 2 ডিচেম্বৰ তাৰিখে অসম দিৱস হিচাপে পালন কৰা হয় নেক্সট কুৱেশ্যন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সোঁমাজেৰে পাৰ হৈ যোৱা পুৰণি ৰাষ্ট্ৰীয় ঘাইপথটো কি হুইচ অল নেশ্যনেল হাইৱে পাছেছ থ্ৰু কাজিৰঙা নেশ্যনেল পাৰ্ক ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন নম্বৰ এ NH 37 নেক্সট কুৱেশ্যন অসমৰ একমাত্ৰ সৈনিক স্কুলখন ক'ত অৱস্থিত ৱেৰ ইজ দ্য অনলি সৈনিক স্কুল অফ আছাম লোকেটেড ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ গোৱালপাৰা 1966 চনত স্থাপন হোৱা অসমৰ একমাত্ৰ সৈনিক স্কুলখন গোৱালপাৰা জিলাৰ মৰণৈত অৱস্থিত নেক্সট কুৱেশ্যন উদ্ভিদৰ পাতত থকা সেউজীয়া ৰঞ্জক পদাৰ্থটোক কি বোলে হোৱাট ইজ দ্য গ্ৰীণ পিগমেণ্ট প্ৰেজেণ্ট ইন প্লাণ্ট লিভছ কল ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন নম্বৰ বি ক্লৰফিল নেক্সট কুৱেশ্যন কুঁহিয়াৰত কেনেধৰণৰ চেনি পোৱা যায় হুইচ টাইপ অফ চুগাৰ ইজ ফাউণ্ড ইন চুগাৰ কেন ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন নম্বৰ চি চুক্ৰছ কুঁহিয়াৰৰ ৰসত প্ৰচুৰ পৰিমাণে চুক্ৰছ পোৱা যায় যিটো সাধাৰণতে গৰুৱা চেনি বুলি কোৱা হয় নেক্সট কুৱেশ্যন অসমীয়া ভাষাৰ প্ৰথমখন ছপা পুথি কি আছিল হোৱাট ৱাজ দ্য ফাৰ্ষ্ট প্ৰিণ্টেড বুক ইন আছামিজ লেংগুৱেজ ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন নম্বৰ এ ধৰ্মপুস্তক 1813 চনৰ আত্মাৰাম শৰ্মাৰ অনুবাদত শ্ৰীৰামপুৰ মিছন প্ৰেছৰ পৰা এই প্ৰথম অসমীয়া ছপা পুথিখন প্ৰকাশ পাইছিল নেক্সট কুৱেশ্যন সৰ্বভাৰতীয় পৰ্যায়ত ৰাষ্ট্ৰীয় শিক্ষা দিৱস মৌলানা আবুল কালাম আজাদৰ স্মৃতিত কোন তাৰিখে পালন কৰা হয় নেশ্যনেল এডুকেশ্যন ডে ইজ চেলিব্ৰেটেড অন হুইচ ডেট ইন মেমৰি অফ মৌলানা আবুল কালাম আজাদ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি 11 নৱেম্বৰ 11 নৱেম্বৰ তাৰিখে নেশ্যনেল এডুকেশ্যন ডে হিচাপে পালন কৰা হয় আৰু আনহাতে 5 ছেপ্টেম্বৰ তাৰিখে টিচাৰ ডে হিচাপে পালন কৰা হয় সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মৰ উপলক্ষে নেক্সট কুৱেশ্যন কোন চনত মহাত্মা গান্ধীয়ে অসম ভ্ৰমণ কৰিছিল ইন হুইচ ইয়াৰ ডিড মহাত্মা গান্ধী ফাৰ্ষ্ট ভিজিট আছাম
ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি 1921 1921 চনত মহাত্মা গান্ধীয়ে পোনপ্ৰথমৰ বাবে অসম ভ্ৰমণ কৰিছিল আৰু অসহযোগ আন্দোলনৰ প্ৰচাৰৰ বাবে মহাত্মা গান্ধীয়ে পোনপ্ৰথমৰ বাবে অসম ভ্ৰমণ কৰিছিল নেক্সট কুৱেশ্যন তলৰ কোনবিধ উদ্ভিদৰ পৰা মেলেৰিয়া ৰোগৰ ঔষধ প্ৰস্তুত কৰা হয় ফ্ৰম হুইচ প্লাণ্টছ বাৰ্ক ইজ দ্য মেডিচিন ফৰ মেলেৰিয়া প্ৰিপাৰেড ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি চিনকোনা চিনকোনা উদ্ভিদৰ ছালৰ পৰা কুইনাইন নামৰ দৰৱ তৈয়াৰ কৰা হয় যিটো মেলেৰিয়া ঔষধত ব্যৱহাৰ কৰা হয় নেক্সট কুৱেশ্যন আহোম যুগৰ বৰপাত্ৰ গোহাঁই পদবীটো কোনে সৃষ্টি কৰিছিল হু ক্ৰিয়েটেড দ্য পোষ্ট অফ বৰপাত্ৰ গোহাঁই ডিউৰিং দ্য আহোম ৰিজন ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন নম্বৰ এ স্বৰ্গদেউ চৌহুংমং নেক্সট কুৱেশ্যন অস্কাৰ বঁটা লাভ কৰা প্ৰথমজন ভাৰতীয় কোন আছিল হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু উইন এন অস্কাৰ এৱাৰ্ড ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন নম্বৰ বি বানু আথাইয়া 1982 চনৰ গান্ধী বোল ছবিখনৰ কষ্টিউম ডিজাইনৰ বাবে বানু আথাইয়াই প্ৰথম ভাৰতীয় হিচাপে অস্কাৰ বঁটা লাভ কৰে নেক্সট কুৱেশ্যন ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ সদৰ কাৰ্যালয় ক'ত অৱস্থিত ৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ ইছৰো লোকেটেড ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন নম্বৰ চি বেংগালুৰু আৰু বৰ্তমান ইছৰোৰ অধ্যক্ষ কোন ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাব ইয়াৰ হৈছে ভিডিঅ'টিৰ অন্তিমটি কুৱেশ্যন ভাৰত ত্যাগ আন্দোলন কোন চনত আৰম্ভ হৈছিল ইন হুইচ ইয়াৰ ডিড দ্য কুৱাইট ইণ্ডিয়া মুভমেণ্ট ষ্টাৰ্ট ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাব আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু নেক্সট এখন ভিডিঅ'লৈ কোনটো টপিকৰ ওপৰত ভিডিঅ' লাগিব আপোনালোকে কমেণ্ট কৰি জনাব তেন্তে নেক্সট এখন ভিডিঅ'লৈ লগ পাম বুলি আশা ৰাখিছোঁ ধন্যবাদ